এইখিনিতে দিব লৈছোঁ সংবাদ পঢ়ি চিচি বৰগাঁৱৰ দৰ্শকসকলক এটি গুৰুত্বপূৰ্ণ খবৰ। সুস্বাদু কেক প্ৰস্তুতেৰে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা চিচি চৌখামটিঙৰ দুই ভগ্নীক্ৰমে মৃদু আৰু চুনু। লকডাউনৰ সুযোগ গ্ৰহণ কৰি চিচি চৌখামটিং গাঁৱৰ দুই ভগ্নীয়ে সুস্বাদুৰে ভৰা বিভিন্ন কলাসন্মত কেক প্ৰস্তুতেৰে কৰ্ম সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে। যি সময়ত বহুতো যুৱক যুৱতীয়ে চিনেকেপ টিভি ধাৰাবাহিক চাই সময়বোৰ অবাতে খৰচ কৰিছে, সেই সময়তে দুই ভগ্নীয়ে বিভিন্ন সুস্বাদুৰে ভৰা কেক প্ৰস্তুত কৰি গ্ৰাম্য সমাজৰ উপকাৰ কৰাৰ লগতে নিজে স্বাৱলম্বীৰ খবৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। দুই ভগ্নী চিচি বৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত চিচি চৌখামটিং গাঁৱৰ বিপুল ভূঞাৰ সুযোগ্য কন্যা মৃদু ভূঞা আৰু চুনু ভূঞা। তেওঁলোকে নিজৰ ঘৰতে বিভিন্ন সুস্বাদুৰে ভৰা কেক প্ৰস্তুত কৰিছে। কেকবিলাকত বিভিন্ন কলাসন্মত ডিজাইন দিব পৰাকৈ নিজকে প্ৰশিক্ষিত কৰি তোলাৰ মৃদু আৰু চুনুৱে কষ্টৰে সাঁচতীয়া ধৰণে আৰম্ভ কৰা এই কেক বেকাৰী ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে। চিচি বৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায়বোৰ গাঁৱৰ এই ৰাইজে নিতৌ কম বেছি পৰিমাণে বিশেষ দিন জন্মদিন পালন কৰিবলৈ তেওঁলোকক কেক প্ৰস্তুত কৰিবৰ বাবে অৰ্ডাৰ আহে বুলি দুই ভগ্নীয়ে সাংবাদিকৰ সন্মুখত অৱগত কৰে। তেওঁলোকক কেক অৰ্ডাৰ দিবৰ কাৰণে যোগাযোগ নম্বৰ 6001226562 আকৌ উল্লেখ কৰিছোঁ 6001225620